আজি আমি নতুন বছৰ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈছিলোঁ। আজি আপোনালোকক দেখুৱাম এইটো ঢেকীয়াখোৱা যিটো মই ভল বনাইছিলোঁ আপোনালোকক দেখুৱাম। ব'লক যাওঁ ঢেকীয়াখোৱা নামঘৰ। এইটো হ'ল এণ্ট্ৰেঞ্চৰ পথ, এইটো এণ্ট্ৰেঞ্চ হয়। এইফালেদি ঢেকীয়াখোৱা নামঘৰলৈ ভিতৰত সোমাব পাৰি। সন্মুখত দুটা ডাঙৰ ডাঙৰ হাতী দুটা মই পিছত আপোনালোকক ফটোত দেখুৱাম, ভিডিঅ'টোত। হাতী দুটা মানে শেষতহে ভিডিঅ' কৰা হ'ল। হাতী দুটা প্ৰথমতে দিয়া নহ'লে। ইয়াত ধুনীয়াকৈ মানে শৰণাৰ্থীসকল বহিবলৈ চকী দি থোৱা আছে। গৰমত ওপৰত ফেন লগাই থোৱা আছে আৰু ওপৰত প্ৰভু কৃষ্ণৰ 7টা মানে যিটো ৰূপ, সেই ৰূপৰ বৰ্ণনা তাত ছবিৰে সৈতে বৰ্ণনা কৰি থোৱা আছে। আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ সেই বৰ্ণনাও পঢ়িব পাৰিব। খুব সুন্দৰকৈ লিখি থোৱা আছে। এয়া হ'ল প্ৰসাদ লোৱা, শৰাই লোৱা ঘৰ। শৰাই লোৱা ঘৰটোত মানে কেইবাজনো ভকত একেলগে বহি আছে আৰু ইয়াতে শৰাই চব ভাগ ভাগকৈ লোৱা হয়। তামোল পাণ লোৱাজনে তামোল পাণ লয়, কল লোৱাজনে কল লয়, বুট মগু বেলেগে বেলেগে ধৰক শৰাইৰ সকলোবিলাক বস্তু ভাগ ভাগকৈ ইয়াত লয়। এইটো শৰাই লোৱা ঘৰ। ইয়াৰ পিছতে আমি আহিম বন্তি জ্বলাবলৈ যাম। আমি এতিয়া বন্তি জ্বলাবলৈ গৈছোঁ। এইফালেদি এনেকৈ বন্তি জ্বলাব লাগে। নামঘৰটোৰ য'ত নাম লৈ থাকে, য'ত কীৰ্তন গাই থাকে, তাৰ বাওঁহাতে যিটো ৰাস্তা মানে কৰিডৰৰ নিচিনা যিটো ৰাস্তা, সেইটো দি গ'লেই তাত ভিতৰলৈ বন্তি জ্বলোৱা ঘৰ আছে। বাওঁহাতে এইটো বাওঁহাতে বন্তি জ্বলোৱা ঘৰ। এইটো বন্তি জ্বলোৱা ঘৰ। ইয়াত ভক্তগণে নিজৰ মনোকামনা পূৰ হ'বৰ কাৰণে ইয়াতে বন্তি জ্বলায়। আগতে অৱশ্যে নামঘৰৰ ভিতৰতে বন্তি জ্বলাব দিছিলে, কিন্তু যেতিয়াৰ পৰা ইয়াত শৰণাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু নামঘৰৰ ভিতৰত যিহেতু বন্তি জ্বলালে যথেষ্ট লেতেৰা হয়, সেইকাৰণে বন্তি জ্বলোৱা ঘৰটো বেলেগ কৰি দিলে। আৰু হয়ো যথেষ্ট বন্তি ইয়াত জ্বলে। এয়া নাম প্ৰসংগ চলি আছে। বছৰৰ আৰম্ভণিৰ দিনাৰ নাম প্ৰসংগ হয় এয়া। এইখন শৰাইতে আপুনি কিবা মাননি এটা দিব পাৰে। সন্মুখত থকা শৰাইখনত মাননি এটা দিব পাৰে। এইটো মণিকূটটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মাননিটো দিছে তাত তেনেকৈ মাননি এটা দি সেৱা ল'ব লাগে। এয়া হ'ল আৰম্ভণিৰ লিখি থোৱা আছে ইয়াত। মহাপুৰুষজনাৰ স্থাপিত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত বৰনামঘৰ।